যাত্ৰাৰ যোগেদি অসমীয়া আধিপত্য যাতে অসমত থাকে, অসমীয়া মানুহখিনিয়ে যাতে মূৰ তুলি ইয়াত জীয়াই থাকিব পাৰে, কোনো বহিৰাগত বণিক গোষ্ঠীয়ে যাতে আমাৰ অসমীয়া বাই ভনীক যাতে ৰঙা চকু দেখাব নোৱাৰে, তাৰ কাৰণে এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আৰু বীৰ লাচিত অসমৰ এই যাত্ৰা আগৰ দৰে অব্যাহত আছে, ভৱিষ্যতেও থাকিব। আৰু আমাৰ ওপৰত যিমানেই ষড়যন্ত্ৰ নকৰক, যিমানেই চৰকাৰী পক্ষক আমাক ৰঙা চকু নেদেখক, আমাৰ সংগ্ৰাম কিন্তু সদায় অব্যাহত থাকিব। আৰু এই মহান বীৰজনাৰ জন্ম জয়ন্তীতে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে অসমীয়াৰ আধিপত্য বিস্তাৰৰ কাৰণে আমি খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি ৰাইজৰ হৈ আমি সদায় মাত মাতি যাম। বীৰ লাচিত অসমৰ সংগ্ৰাম সদায় আমি অব্যাহত থাকিব। কাৰ্যসূচী বৰ্তমান সফল সমাপ্তি ঘটিছে। তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ হ'ল। ইয়াৰ পিছৰ কাৰ্যসূচী খিলঞ্জীয়া জাগৰণ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। তাৰপিছতে আমাৰ সৃষ্টিমূলক নৃত্য আৰু নাটকৰ ওপৰত আমাৰ শিক্ষা আছে। আৰু আজি মহান বীৰ লাচিত বৰফুকনদেৱৰ জন্ম জয়ন্তীৰ দিনা বীৰ লাচিত অসম যুৱ জিলা সমিতিৰ ফালৰ পৰা সমগ্ৰ অসমীয়া খিলঞ্জীয়া ৰাইজক পত্ৰদিক অভিবাদন আৰু জ্ঞাপন কৰিব।